কংগ্ৰেছ কোনে দিব কংগ্ৰেছ ভোট দিব নেকি কংগ্ৰেছে চৰকাৰ বনাব নেকি চৰকাৰে কিবা এই অঞ্চলৰ উন্নতিৰ কাৰণে কিবা আনি দিব নেকি একো নাই ইয়াৰ কাৰণে চবেই বুজি পায় ইয়াৰ কাৰণে কৈছোঁ না মই খাতুন ফরিদা খাতুন নাজির শাহিদ মন্ডল ইপিপিএলের জেলা পর্যায়ের নেতা হয় মুমিরন বিবি আহিনুর ফরিদুল আলী তো আজি আমাৰ বিশেষ কাৰ্যসূচী হিচাপে আমাৰ কেণ্ডিডেট একদম সৰ্বজোৰা সমষ্টিৰ কাৰণে নতুন ইয়াৰ কাৰণে আমি কেণ্ডিডেটৰ লগত আমি এইখন স্থায়ী আমাৰ বাসিন্দাসকলৰ লগত বা আমাৰ দলীয় নেতাসকলৰ লগত আমি একেলগে এটা পৰিৱেশ তৈয়াৰ কৰাৰ কাৰণে বা আমি এটা ইয়াত ক্ৰিয়েটিভ এটা চিন্তাধাৰালৈ আমি একেলগে বহিছোঁ আমি আগন্তুক দিনত কেনেকৈ আমি শত্ৰুপক্ষক হেৰুৱাৰ কাৰণে আমি যিটো পলিচি এই পলিচিবোৰ আমি একেলগে আলোচনা কৰিবলৈ আজি অলপ আগত আমি ঠিক কৰিলোঁ নিশ্চয় BPF ৰাজনীতিক দল হিচাপে বিগত যোৱা দিনসমূহে আমাৰ BPF ৰাজনীতিক দল হিচাপে আমাৰ দলৰ নেতাসকলে কাম কৰি আছে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় কিয়নো আমাৰ 4 নম্বৰ বাওকুংগ্ৰী হিচাপে আপোনালোকৰ পৰ্বজোৰা MCLA সমষ্টি হিচাপে তাতেও আমাৰ MCLA জিকাই আছে তেখেতে আমাৰ বিটিচিখনৰে ইয়ং হৈ আছে তো আমাৰ দশম সমষ্টি হিচাপে কিছু দল ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে তো দশম সমষ্টি হিচাপে ইয়াত ময়ে দশমৰ MCLA হিচাপে BPFৰ MCLA হিচাপে তাতে আছোঁ আৰু ফকীৰাগাম সমষ্টি হিচাপেও তাতেও আমাৰ BPF ৰাজনীতি দলৰে MCLA এজামুল হক ডাঙৰীয়া আছে আৰু বনৰগাঁও সমষ্টি হিচাপে 5টা প্ৰাইমাৰী ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে তো তাতেও আমাৰ যুৱৰাজ বসুমতাৰী আমাৰ BPF ৰাজনীতি দলৰে MCLA হৈ আছে আৰু কোকৰাঝাৰ চালাকাটি হিচাপে অলপ ভাওকুংৰীৰ অলপ সোমাইছে তাতেও আমাৰ যুৱৰাজ বসুমতাৰী নিজে আমাৰ BTCখনৰ ইয়ং হৈ আছে BPF ৰাজনীতি দলৰ MCLA হয় আৰু বাওকুংগ্ৰী সমষ্টি হিচাপে আমাৰ দনেশ্বৰ গেৰে আমাৰ দলৰে MCLA হৈ আছে আৰু গুমা সমষ্টি হিচাপে আমাৰ এণ্টাচাৰী ডাঙৰীয়া নিজে আমাৰ BPF ৰাজনীতি দলৰ MCLA হৈ আছে তো ইয়াত বেলেগ ৰাজনীতি দলে ইয়াত আহি পেলাই বা ইয়াত খেলি পেলাই কিবা সমস্যা সৃষ্টি কৰিব পাৰিব বুলি মই ভবা নাই কিয়নো আমাৰ এইখন অঞ্চলত বিগত যোৱা BTC ইলেকশ্যনত চবেই MCLA হিচাপে জিকি যোৱা আছে তো ইয়াৰ কাৰণে সহজতে 4 নম্বৰ বাওকুংগ্ৰী সমষ্টি হিচাপে আমি সহজতে জিকিবলৈ আমি সক্ষম পর্বতঝরাটো কি পৰ্বতজোৰা 5 নং পৰ্বতজোৰা হিচাপে ইয়াত একো কৰিব নোৱাৰে 5 নং পৰ্বতজোৰা মুঠতে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 5টা সমষ্টি আছে 5টা সমষ্টি একো কৰিব নোৱাৰে আপোনালোকে চাব ইয়াত ক'তো UPPL কংগ্ৰেছ কিবা বেলেগ ৰাজনীতি দলৰ একো প্ৰভাৱ নাই কিয়নো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে MCLA হিচাপে আমাৰ গোটেইখিনি আমাৰ জিকা MCLA আছে আমি চৰকাৰত আছে 28টা পাই পেলাই আমি চৰকাৰ গঠন কৰি আছে তো ইয়াৰ অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে চবে জানে বিগত যোৱা 2003ৰ আগৰ পৰিৱেশটো বেলেগ আছিল 2003ৰ 10 ফেব্ৰুৱাৰীৰ পিছত ৰাইজৰ সহায় সহযোগিতা বা ৰাইজৰ আশীৰ্বাদৰ হাগ্ৰামা মহিলা নেতৃত্ব দিয়াৰ পিছত বা চিফ হোৱাৰ পিছত আমাৰ এইখন অঞ্চলত সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনীতিভাৱে চবে সচেতন হৈ আছে ইয়াৰ কাৰণে মই নাভাবোঁ যে বেলেগ ৰাজনীতি দলৰ লগত থাকি পেলাই বা বেলেগ ৰাজনীতি দলক সহায় কৰিব বুলি মই নাভাবোঁ কিয়নো আমাৰ BPF ৰাজনীতি দলৰ হাতত হাগ্ৰামা মহিলা ছাৰৰ হাতত আমাৰ 4.5 বছৰ চৰকাৰ এতিয়ালৈকে আছে ইয়াৰ কাৰণে বিভিন্ন দল সংগঠন বা বিভিন্ন ৰাজনীতি দলৰ নেতাসকলে আমাৰ BPF ৰাজনীতি দলৰ লগত চবেই একেলগে আহি আছে কাম কৰি আছে তো ইয়াৰ কাৰণে পৰ্বতজোৰা সমষ্টি হিচাপে ৰেজাউল কৰিম ডাঙৰীয়া নিশ্চয় ইয়াত জিকাটো 100% হৈ আছে তো মই আহ্বান কৰিব বিচাৰিছোঁ অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বীসকলে যাতে একেলগে আহি পেলাই আমাৰ ৰেজাউল কৰিম ডাঙৰীয়াক যাতে জিকাই দিয়াৰ সহায় কৰে আৰু আমি আগন্তুক দিনত বিভিন্ন জাতি জনগোষ্ঠী একেলগে আমি BTCখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যাতে সহায় কৰোঁ অকল এই পৰ্বতজোৰা বা ধুবুৰী এইটো চালে নহয় গোটাই অসমখনত এই কি কয় বুটীয়া মাছটি শুকাই যে এই শুকি যোৱাত কোনোবা এটা দুটা নমুনা থাকে যে এইবিলাক লাভৰ নিচিনাহে কংগ্ৰেছটো হৈ আছে ইয়াত একো নাই
কংগ্ৰেছ কোনে দিব, কংগ্ৰেছ ভোট দিব নেকি, কংগ্ৰেছে চৰকাৰ বনাব নেকি, চৰকাৰে কিবা এই অঞ্চলৰ উন্নতিৰ কাৰণে কিবা আনি দিব নেকি, একো নাই। ইয়াৰ কাৰণে চবেই বুজি পায়, ইয়াৰ কাৰণে কৈছোঁ না মই, চবেই বুজি পায় 2003 আগৰ পৰিৱেশটো বেলেগ আছিল। এই অসমীয়া ইণ্টেলেকচুৱেলবিলাকে বা অসমীয়া ইণ্টেলেকচুৱেলবিলাকে আগত যিটো AGP হৈ পেলাই কংগ্ৰেছ হৈ পেলাই BJP হৈ পেলাই চলাই থকা দিনটো বেলেগ। এতিয়া হাগ্ৰা মহিলাই ছাৰে 2003 10 ফেব্ৰুৱাৰী দিনাৰ পিছত যেতিয়া চৰকাৰ চলাইছে ৰাইজৰ আশীৰ্বাদত, তেতিয়াৰ পৰা আমাৰ এইখন অঞ্চল চবেই সচেতন হৈ আছে।